তো সেই গাইজ কেনে খবৰ আপোনালোকৰ আহৰ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ তো মানে চাওঁতে 2023 গুচি গ'ল হেপী নিউ ইয়েৰ কালি গুচি গ'ল মানে নিউ ইয়েৰ পৰি আছে কিন্তু আমাক লাগি তাৰমানে এইটো বছৰো লাইকে পুৰণাই হ'ল আৰু মানে নতুন বছৰ অহাৰ লগতে আহি গ'ল বিহু মানে অহা নাই আহি আছে 15 তাৰিখ সেইবাবে আমি বনাব লাগে ভেলাঘৰ তো বলক আমি ভেলাঘৰৰ প্ৰস্তুতি যাওঁ আৰু আমাৰ বাবুচোন কি চশমা মাৰি হেণ্ডচাম হৈ আছে বাবু চশমা মাৰি হেণ্ডচাম হৈ আছে বাবু বনাব বাবুক লৈ আহিছোঁ আৰু এইফালে এটা বাবু আছে বাবু তাৰমানে কিডনেপাৰ হৈ পেলাই এটা কিডনেপ কৰিব আছে বৰ্তমান তো বাবু ভেলাঘৰ বনাবি তই হয় তো ভেলাঘৰ তাৰমানে মই তোৰ আশাতে বাদ দিছোঁ যে তই পাৰিবি পিছে কেনে আন ঘৰত দেখাবি না একবাৰ বাবু হ'ব বনা আৰু পিছত কিন্তু এতিয়া নহয় এতিয়া কেন হ'ব এতিয়া আমাৰ ঘৰ আধা দি মানে বনোৱা হৈছে সুতে চুতে পোতা গৈছে ওপৰত ছালখন বৰ্তমান আমি উঠাই দিম তাৰপিছত এইগিলা দিম আৰু তো আমাৰ এফালে এইগিলা কৰি আছে আৰু কৰি লৈ আমি মানে এই ওপৰত ছালখন উঠাই দিম আৰু বনাই পেলাই এয়া আমি উঠাই দিলোঁ উঠাই দিলোঁ দিয়ক এয়া ধৰি আছে মই ভিডিঅ' কৰি আছোঁ এই উঠাই দিলে আৰে বাবা মজা আছে কিন্তু মজা আছে ইফালে মানে গধূলি হৈ গ'ল আৰু মই যাইছোঁ ঘৰলৈ মানে এখন চাতে আৰু আমাক লাগি মানে এখন চালে উঠাই দিলোঁ আৰু এতিয়া যাইছোঁ ঘৰলৈ আৰু কালি লগ পাই আছোঁ দিয়া তো বৰ্তমান আহি গ'লো মই বাহুৰ বস্তিত কাৰণ বাঘ কাটিব লাগে ভেলা ঘৰত তাৰমানে বাঘ লাগবই না সেইকাৰণে আমি কাটি লওঁ না কি বাবু হয় সেইবাবে আমি ইয়াৰ পৰা বৰ্তমান কাটি লওঁ আৰু কাটি লৈ তাকে যাওঁ আৰু তো এইফালে আমাৰ বাঘ কাটা ৰেডি আৰু এইফালে আমি লৈ যাই আছোঁ চাওক এই হালত কিবা কিবি লাগি গৈছে অলপমান ইয়াতে কিন্তু একো নাই লৈ যাই আছোঁ তো ভাই কি আমি ক'ত যাই আছোঁ আমি এতিয়া নাৰা কাটিব যাই আছোঁ য়েছ আমি নাৰা কাটিম আৰু নাৰা কাটি আকৌ নবনাওঁ এতিয়া মই কাচি ল'লোঁ এতিয়া মই বৰ্তমান তাতে নাৰা কাটিব যাম য়েছ আমি নাৰা কাটিম আৰু নাৰা কাটি আমি ভেলাঘৰ বনাম অ' বৌ হ'ব থাৰখান তাতে বেলটা বানাংগে লৈ আগে লাগি নাও নিব লাগিব তো আমাৰ মানে আধা আধি কমপ্লিট হৈছে মানে এখন দিয়া গৈছে পিছফালৰখন দিয়া গৈছে আৰু এফালৰখন দিয়া গৈছে আৰু এফালৰ ওপৰখন দিবা আছে আৰু সেইফালৰখন দিবা আছে আগত দিবা আছে আৰু কিবা কিবি গেট চেট দিম বাৰু আমি সেইবিলাক পিছত দেখা যাব বাৰু তো আপোনালোকক গোটেইখিনি দেখাম দিয়ক তো আমাৰ ক'ব গ'লে আধা আধি কমপ্লিট হৈছে এখন দি ল'লোঁ আৰু এফালে এখন দিম কালি তো সেইখনো দিলে হ'ল আৰু মানে এই চাইডো বেৰা আৰু আগফালে দিলে আমাৰ কমপ্লিট ভেলাঘৰ না কি হয় তো লাষ্টত যাই থৈ এখনো দিয়ে দিলোঁ দেখ কেনে হৈছে কওকচোন কওক ভালে হৈছে দেখ তো আমাৰ ইঞ্জিনিয়াৰে বনাই দিলে ঘৰ চাব পাৰে কি মজা ঘৰ এফালে আমি এফালে চন্দ্ৰ দেখা পাই চাওক আৰু ইহঁতে আমাৰ এংগুল চাব গৈছে এহঁতে এংগুল চাই আছে কণ দি ভাল লাগে কণ দি বেয়া লাগে তো ঘৰটো ভালে হৈছে দেখ ভালে হৈছে তো সিহঁতৰ ঘৰৰ কথা বাদ দিয়াকে সিহঁতৰ ঘৰ সিহঁতে জানিব মানে সিহঁতৰ বুলি নকওঁ ময়ো বনাইছোঁ কিন্তু সিহঁতটো বাদ দিয়ক বাৰু সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম বাৰু তো গোটেইখিনি আজি নেদেখাৰ কাৰণত যদি ইচ্ছাতে গোটেইখিনি দেখাই দিওঁ চাব লাগিলে আকৌ নাথাকিবই তো মানে বক্সৰ ফালে আহি গৈছোঁ সেইটো কুকুৰে সিহঁতৰ তাৰমানে গৰুটোক তাৰমানে জোকে আহিছিল মানে হয়তো তাৰ দামৰিটোক কিবা এটা কৰিব আৰু সেইবাবে এইটো মানে যুঁজি আছিল সেইকাৰণে মই বোলো শিয়াল নেকি কাৰণ দাউৰি আহিলোঁ কিন্তু নাই কুকুৰ বাৰু একো নাই মই কাৰণে গুচি গ'ল সেইবিলাক বাদ দিয়ক কিন্তু যদি ভিডিঅ'টো অলপমান যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইবটো কৰি দিব তো এইলৈকে বাই বাই হেপী বিহু মানে আগতীয়াকৈ